हेलो गाइस नमस्कार वेलकम बैक टू माय यूट्यूब चैनल मोर यूट्यूब चैनल आपनालोকক पुनर्बार स्वागतम जनाइছোঁ। আজি 2024 চনৰ 22 জানুৱাৰী। আজি আমাৰ ইয়াত শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। তালে আমি যাবলৈ ওলাইছোঁ। আজিৰ এই দিনটো আমাৰ ভাৰতবাসীৰ বাবে বহুত আনন্দৰ দিন। আজি শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আজিৰ এই দিনটোত গোটেই বিশ্বৰ মানুহ আনন্দ কৰিছে। বলক আমিও হৰিনাম কীৰ্তন কৰি শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস পালন কৰোঁ। আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি। অকণ দেখা দিয়া। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। আমি কমাৰজান মন্দিৰলৈ আহি পালোঁ, দৰ্শন কৰিবলৈ সোমাইছোঁ। আৰু এইজনী মোৰ পেহী হয়। प्रतिष्ठा आयोजन आयोजन कमिटिर सदस्य श्री सूर्य तातीय एखनी जय श्री राम समाजरे समर्थना जनाब आमार आमंत्रण करियो ना आमार सकलोरे प्रिय समाज सेवक प्रशांत सोना देव। जय श्री राम। इमानते हमार समर्थन अनुष्ठान सामৰণি মাৰিছো আৰু আমাৰ আগন্তুক কাৰ্যসূচীলৈ আগবাঢ়ি গৈছি। সো গাইজ আমি এতিয়া শ্ৰী শ্ৰী ৰামচন্দ্ৰ দেৱৰ জয় গানেৰে শোভাযাত্ৰা যাবলৈ ওলাইছোঁ। প্ৰতিষ্ঠাৰ বিষয়ে আমি দুই এক এষাৰ আমাক সকলোকে অৱগত কৰিব বুলি আমাৰ প্ৰশান্ত সোণা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। সর্দার আমার মাজলিগড় কমারজনবাসী রায় ভক্তবৃন্দ আজি অতি আনন্দর দিন। সমস্ত ভারতবর্ষের লগতে গোটেই বিশ্ববাসীয়ে আজি শ্রী শ্রী রামচন্দ্র যে প্ৰাণ প্ৰতিষ্ঠা আয়োজন দিৱস আজি আৰু তাতে সকলোৱে গোটেই ভাৰতবাসী অংশগ্ৰহণ কৰিছে। তাৰ লগতে আমি কমাৰজানবাসীও আজি অতি উলহ মালহেৰে আনন্দ ভৰ্তিত মনেৰে আমিও শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। ইমানতে মই মোৰ এই দুআষাৰ সামৰণি মাৰিব বিচাৰিছোঁ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। पतित पावन सीताराम 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 भज प्यारे तू सीताराम। अयोध्या अयोध्या मेरे प्यारे राम
अखियों से छलका प्रेम अनुराग जी, सज धज के ओ सज धज के लागे सबसे न्यारे राम। बोलो जय जय श्री राम, हमारी आंखों के तारे हैं प्रभु राम। बोलो जय जय श्री राम। रघुनंदन का राज तिलक है, राज सिंहासन राम का हक है। राम का होगा राज जगत में, प्रश्न न कोई शक है। राम के पथ में सबकी पलक है, जीत ये सब के लिए ही सबक है। जय श्री राम के नाम का नारा देता सुनाई अंबर तक है। किसी भी युग में ना हारे मेरे प्यारे राम। बोलो जय जय श्री राम। सो गाइज फाइनेली घरলৈ আহি পালোঁ। আন্ধাৰ হৈ গ'ল ঘৰলৈ আহিবলৈ। আজি ভিডিঅ' ইমানলৈকে আছিলে। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।